মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 13.3 দিয়া প্ৰশ্নবিলাকৰ সমাধান। প্ৰশ্নকেইটা কৰাৰ আগতে প্ৰথমে আমি অংকৰ কেইটামান সূত্ৰ আলোচনা কৰি লওঁ, কিয়নো এই সূত্ৰবিলাক আমাক অংক কৰোঁতে প্ৰয়োজন হ'ব। শংকু নাইবা কি কোণ, শংকু কেনেকৈ আকৃতিৰ হয় তোমালোকে নিশ্চয় এনেকুৱা আকৃতিৰ বস্তু চাইছে, ঠিক আছে। এটা আমাৰ এটা কি শংকু হয়। উদাহৰণ হিচাপে আইচক্ৰীমবিলাক খাইছে নিশ্চয়। আইচক্ৰীমটা আমাৰ কি হয়, এটা শংকু আকৃতিৰ হয়। আৰু নাইবা সৰু ল'ৰা ছোৱালীবিলাক যিটো টুপি পিন্ধা মূৰত, সেইটো কি আমাৰ এটা শংকু আকৃতিৰ গঠন। আৰু আমাৰ এই শংকুটোৰ যিটো আমাৰ তলত এটা ভূমি থাকে, এটা আমাৰ কি বৃত্তাকাৰ হয়। আৰু ধৰিছে আমাৰ এই বৃত্তটোৰ কেন্দ্ৰ হৈছে এইটো আমাৰ কি বৃত্তটোৰ কেন্দ্ৰ। আৰু কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্বটো আমাৰ কি হ'ব, ব্যাসাৰ্ধ। ধৰিছে ব্যাসাৰ্ধটো আহ। আৰু ইয়াৰ পৰা কেন্দ্ৰলৈকে আমাৰ এইটো হ'ব কি শংকুটোৰ উচ্চতা, আমি ধৰিছোঁ এইটো h। শংকুটোৰ উচ্চতা কি হ'ল h। আৰু আমাৰ যিটো এই হেলনীয়াকৈ ৰেখা আছে, এইটো আমাৰ হ'ব কি নতি উচ্চতা। নতি উচ্চতা আমি এইটো ধৰিলোঁ l, ঠিক আছে। আমি কি পালোঁ, r পালোঁ। rটো আমাৰ ব্যাসাৰ্ধ, hটো হ'ল আমাৰ শংকুটোৰ উচ্চতা, আৰু lটো হ'ল আমাৰ শংকুটোৰ নতি উচ্চতা। এতিয়া চোৱা, শংকুটোৰ যদি আমি এই ভূমিৰ বৃত্তটো বাদ দিওঁ, তেনেহ'লে আমি অকল যিটো কালি পাম, পৃষ্ঠকালি পাম, এটা আমাৰ হ'ব কি শংকুটোৰ বক্ৰ পৃষ্ঠকালি। অৰ্থাৎ এই বৃত্তখিনিৰ ভূমিখিনিৰ কালি যদি আমি বাদ দি বাকী শংকুটোৰ কালি উলিয়াওঁ, তেন্তে আমাৰ সেইটো হ'ব কি শংকুটোৰ বক্ৰ পৃষ্ঠকালি। আৰু যদি আমি এই বৃত্তৰ কালিটো এই বক্ৰ পৃষ্ঠৰ কালিৰ লগত প্লাছ কৰি দিওঁ, তেন্তে আমি এইটো কাম শংকুটোৰ মুঠ পৃষ্ঠকালি। আমাৰ শংকুটোৰ বক্ৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো হ'ব, শংকুৰ বক্ৰ পৃষ্ঠকালিৰ সূত্ৰটো আমাৰ হ'ব পাই আৰ এল, য'ত আমাৰ আৰটো হৈছে ভূমিৰ ব্যাসাৰ্ধ আৰু এলটো হৈছে কি আমাৰ নতি উচ্চতা, ঠিক আছে। আৰু শংকুটোৰ আমাৰ মুঠ পৃষ্ঠকালি কি হ'ব, শংকুৰ মুঠ পৃষ্ঠকালি হ'ব, চোৱা এই বক্ৰ পৃষ্ঠকালিটো থাকিবই, আৰু ইয়াৰ লগত আমাৰ কি হ'ব এই বৃত্তটোৰ কালি প্লাছ কৰিব লাগিব। বৃত্তটোৰ কালি আমি কি লিখিব পাৰোঁ, পাই আৰ স্কয়াৰ, ঠিক আছে। ইয়াৰ পৰা চোৱা পাই আৰটো আমাৰ কি কমন আছে, চ' এটা আমি কি কমন ল'ব পাৰিম। তেনেহ'লে ইয়াত অকল থাকিব এল, আৰু ইয়াৰ পৰা এটা আৰ গুচি গৈছে আৰু এটা আৰ থাকিব, ঠিক আছে। এইটো আমাৰ হ'ল কি শংকুটোৰ মুঠ পৃষ্ঠকালি, ঠিক আছে। য'ত আৰটো আমাৰ কি হ'ল ভূমি ব্যাসাৰ্ধ আৰু এলটো হৈছে কি আমাৰ নতি উচ্চতা, ঠিক আছে। আৰটো হৈছে আমাৰ ভূমি ব্যাসাৰ্ধ আৰু এলটো হৈছে কি নতি উচ্চতা। এতিয়া চোৱা এল, এইচ আৰু আৰৰ মাজত এটা সম্পৰ্ক আছে। এতিয়া চোৱা এইটো যে আমাৰ আছে এটা ত্ৰিভুজ আকৃতিৰ গঠন, এতিয়া চোৱা এনেকুৱা আছে, এনেকুৱা। এইটো হৈছে আমাৰ আৰ, এইটো হৈছে আমাৰ এইচ, আৰু এইটো হৈছে আমাৰ এল, ঠিক আছে। এইটো আমাৰ এটা সমকোণী ত্ৰিভুজ আছে, য'ত আমাৰ এইটো কোণ কি হয় 90 ডিগ্ৰী হয়, ঠিক আছে। এইটো সমকোণী ত্ৰিভুজ, এইটো কোণ 90 ডিগ্ৰী। এইটো আমাৰ লম্ব আছে, এইটো ভূমি আছে, আৰু এইটো আমাৰ কি আছে অতিভুজ বা কৰ্ণ আছে। চ' পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি হ'ব, কৰ্ণ স্কয়াৰ সমান সমান ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ লিখিব পাৰি। চ' আমি কি লিখিব পাৰোঁ, এল স্কয়াৰ সমান সমান বা কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ মানে আৰ স্কয়াৰ প্লাছ লম্ব স্কয়াৰ মানে কি হ'ব এইচ স্কয়াৰ। এইটো ফৰ্মুলা তোমালোক মনত ৰাখিবা, অংক কৰোঁতে আমাৰ প্ৰয়োজন হ'ব, ঠিক আছে। এতিয়া আমি অংকলৈ আগবাঢ়ো।
1 নম্বৰ প্ৰশ্ন আমাক দি আছে এটা শংকুৰ ভূমিৰ ব্যাস 10.5 সেন্টিমিটার আৰু ইয়াৰ নতি উচ্চতা 10 সেন্টিমিটার শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰা ঠিক আছে আমাৰ ভূমিৰ ব্যাস দিয়া আছে আৰু নতি উচ্চতাটো দিয়া আছে আমাৰ উলিয়াব লাগে কি বক্ৰপৃষ্ঠৰ কালি সমাধান আমাক দিয়া আছে কি কি এটা আগত লিখি লও দিয়া আছে শংকুটোৰ ভূমিৰ ব্যাস আমাৰ কিমান দিয়া আছে 10.5 সেন্টিমিটার সমৰ ব্যাসাৰ্ধ কি হ'ব ইয়াৰ আধা হ'ব গতি শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ কি হ'ব শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ সমান 10.5/2 এটা আমাৰ ভাগ কৰিলে কিমান হ'ব 5.25 সেন্টিমিটার ঠিক আছে এটা আমি পালো কি ভূমিৰ ব্যাসাৰ্ধ অৰ্থাৎ কি আমি লিখিব পাৰো r সমান কিমান পালো 5.25 সেন্টিমিটার আর আমার কি দিয়া আছে শংকুটোৰ নতি উচ্চতা দিয়া আছে 10 সেন্টিমিটার শংকুটোৰ নতি উচ্চতা আমাৰ কিমান দিয়া আছে 10 সেন্টিমিটার ঠিক আছে গতি আমাৰ বক্ৰপৃষ্ঠৰ কালি কি হ'ব অতএব শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি আমাৰ ফৰ্মুলা কি হয় পাই r l এটা আমাৰ কি সূত্ৰ পাই r l তে মানবিলাক বহাই দিলেই হ'ল পাইৰ মান আমি জানো কিমান 22/7 r টো আমি কিমান পালো 5.25 আৰু l টো আমাৰ কিমান আছে দিয়া 10 সেন্টিমিটার ঠিক আছে ইয়াৰ কাটা কাটি যাব যে 7 ডেটো কাটি কিমান বাৰ যাব ধৰিলে সামটো কি 525 ঠিক আছে 7 গুণ আমাৰ কিমান হয় 49 আৰু থাকিব কিমান আমাৰ 3 আৰু এটা 5 থাকিব 35 ক 7 দা গলে আমাৰ কিমান যাব 5 এর কাটা যাব ঠিক আছে অর্থাৎ 75 যেটা আমরা দশমিক তৈরি করা আছে এটা দশমিক অর্থাৎ 0.75 পূরণ 10 ঠিক আছে 22 পূরণ 10 এর লগত পূরণ করলে আমার পয়েন্ট একবার আকৌ পিছুৱাই যাব অর্থাৎ 7.5 হ'ব 7.5 এর লগত 22 পূরণ করা 7.5 এর লগত 22 পূরণ করলে আমার কিমান হ'ব 5 দ্বিগুণ 10 এর 0 5 দ্বিগুণ 10 হাতে রেখে 11 কাটিলো 5 দ্বিগুণ 10 এর 0 হাতে রাখ সরি এটা ভুল আছে 5 দ্বিগুণ 10 এর 0 গোটা 7 দ্বিগুণ 14 হাতে রেখে কিমান হবে এটা 15 হবে ঠিক আছে আকৌ 5 দ্বিগুণ 10 এর 0 হাতে রাখ 7 দ্বিগুণ 14 হাতে রেখে 15 0 5 6 1 6 5 0 ঠিক আছে যেহেতু 11 দশমিক আছে ইয়াতেও এটা দশমিক হ'ব সো আমি কিমান পালো 165 এককটো কি হ'ব আমাৰ সেন্টিমিটার স্কয়ার এডুই আমাৰ কি সমাধান এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা শংকুৰ মোট পৃষ্ঠকালি নিৰ্ণয় কৰা যদি ইয়াৰ নতি উচ্চতা 21 সেন্টিমিটার আর ভূমির ব্যাস 24 মিটার হয় ঠিক আছে আমার এল এর মানটো দিয়া আছে 21 মিটার আর ব্যাসটো দিয়া আছে কিমান 24 গতি ব্যাসার্ধ হ'ব কিমান 24 এর আধা অর্থাৎ 12 মিটার আর উলিয়াব লাগে কি মোট পৃষ্ঠকালি এর সমাধান কৰিম 2 নম্বৰটোৰ সমাধান আমাক দিয়া আছে কি কি এটো প্ৰথমে লিখি লও দিয়া আছে শংকুটোৰ নতি উচ্চতা অর্থাৎ এল এর মানটো দিয়া আছে আমাৰ কিমান 21 মিটার তো ব্যাসটো দিয়া আছে আমার ভূমির ব্যাস এটা আমার কিমান দিয়া আছে 24 মিটার অর্থাৎ ব্যাসার্ধটা কি হবে ব্যাসার্ধ অর্থাৎ আর আমার কিমান হবে 24/2 অর্থাৎ 12 মিটার এটা শংকুটোৰ মোট পৃষ্ঠকালি কি হবে অর্থাৎ শংকুটোৰ মোট পৃষ্ঠকালিৰ ফর্মুলাটা আমার কি আছিল পাই r l প্লাস r ঠিক আছে এটা মানবিলাক বহাই দিলে হল পাই এর মান কিমান 22/7 r এর মানটো কিমান 12 l এর মানটো কিমান 21 প্লাস r মানে 12 ঠিক আছে এটা সো
22/7 পূৰণ 12 পূৰণ 21 আৰু 12 প্লাছ কৰিলে আমাৰ কিমান হ'ব 3 এটা হ'ব 3 ঠিক আছে এতিয়া চোৱা এতিয়া যদি আমি 7 আৰু 12 কাৰ্ডো কিমান বাৰ যাব একবাৰ যাব 7 1 গুণ 7 থাকিব আমাৰ কিমান বাকি 5 বাকি থাকিব ঠিক আছে অর্থাৎ দশমিক এটা হ'ব তেতিয়া 5 এর আমাক 7 কাটিলে কিমান বাৰ যাব 4 বাৰ 4 সরি 4 বাৰ নহয় 7 বাৰ যাব 7 7 গুণ 49 বাকি থাকিব 1 আকৌ 10 আহিব অর্থাৎ আকৌ 1 বাৰ যাব অর্থাৎ 1.7 এটা আমি কাটিব পাৰো এতিয়া আমাৰ 22 1.7 33 পূৰণ কৰিব লাগিব 22 লগত 1.7 পূৰণ কৰিছো তোমাৰ 7 2 গুণে কিমান হয় 14 4 হাতের থেকে ব্যাক আকৌ 7 2 গুণ 14 হাতের থেকে 15 আর কাটা 2 1 গুণে 2 2 গুণে 2 তোমার কিমান হ'ব 4 7 3 আকৌ 3 7 4 লগত এটা দশমিকটা আছিল দশমিক হ'ব এর লগত আকৌ 33 পূরণ কৰিব লাগিব 4 3 গুণে 12 2 হাতৰ থাকিল 1 3 গুণে 21 এনেকে 22 অর্থাৎ 2 2 7 3 গুণে 3 3 গুণে 9 আর 2 কিমান হয় 11 11 কাটিলো 4 3 গুণ 12 2 হাতের 1 7 3 গুণে 21 হাতের 1 22 2 হাতের থাকে 1 3 3 গুণে 9 আর 2 কিমান হয় আমার 11 প্লাস করিম 2 4 3 2 1 তার 1 2 3 4 সো আমি এটা পারলে কি পূরণ করি যেহেতু দশমিক 11 কথা ছিল এটা 11 দশমিক এটা হবে ঠিক আছে এটা আমার প্রায় কি এটো হব এক্সাক্ট নহয় যেটা আমি কি দশমিকের পিছত একটা অঙ্ক লইছিলো এটা প্রায় কি মান হব 1 2 3 4.2 এককটা আমার কি হব মিটার স্কয়ার ঠিক আছে প্রায় এটো হব এক্সাক্ট নহয় যেহেতু আমি কি গোটেইকেইটা অঙ্কলে পূরণ করা নাই এটা আমার কি হব সমাধান এটাই আমার কি সমাধান ধন্যবাদ সকলকে